ল'ৰা মানে কি? আজি বহুতে সোধে ল'ৰা মানে কি? আজি মই আপোনালোকক বুজাম আচলতে ল'ৰা মানে কি। আজি হয়তো মোৰ শব্দবোৰ শুনি আপুনি কান্দি উঠিব। হয়তো আপোনাৰ আজি দুটোপাল চকু পানী নষ্ট হ'ব পাৰে। তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকে কয় ন ল'ৰা মানে পাগল। হয়, আমিবোৰ পাগল হয়। আমিবোৰে জীৱন যুদ্ধ কৰি কৰি পাগল হৈ যাওঁ। কেৱল মা দেউতাক খুশি কৰিবলৈ আমিবোৰে জীৱন যুদ্ধ বাৰে বাৰে কৰোঁ। আমি যদি টকা উপাৰ্জন কৰিবই নোৱাৰোঁ, নাথাকে কাৰোৰে এষাৰ মৰমৰ মাত। মুখত হাঁহিটো দেখি নাভাবিব আমি যে সুখত আছোঁ। আপোনালোকে ভবাৰ দৰেই কোনো এজন ল'ৰাৰ জীৱন কেতিয়াও সুখী হ'ব নোৱাৰে। মা দেউতা ঘৰৰ সকলোকে সুখী কৰি আমি নিজেই ঘৰৰ পৰা দূৰত থাকিবলগীয়া হয়। কেৱল আনৰ সুখৰ বাবে আমি নিজৰ জীৱনটো ত্যাগ দিওঁ। আমি ল'ৰা হয়, ল'ৰা। একাংশই কয় নহয় ল'ৰাই নাকান্দে। আপুনি ল'ৰাৰ চকুত চকু পানী দেখা নাই, কিন্তু মনে কান্দে। যেতিয়া জীৱন যুদ্ধত হাৰ মানিব লগা হয়, তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া চিনাকিবোৰো অচিনাকি হৈ যায়, তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া মাক দেউতাকৰ চকুত চকু পানী দেখা পায়, তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া এজন ল'ৰাই ঘৰখনৰ সমস্ত দায়িত্ব উঠাব লগা হয়, তেতিয়া কান্দে এজন ল'ৰাই। আপুনি নক'ব ল'ৰাই নাকান্দে বুলি। এজন ল'ৰাই 20 বছৰ বয়সৰ পাছতেই জীৱনৰ সুখ 20 বছৰ বয়সৰ পাছতেই ল'ৰাৰ জীৱনটো সলনি হৈ পৰে। সলনি হৈ পৰে ল'ৰাৰ মুখৰ মাত। ল'ৰা হৈ জন্ম লোৱাটো আপোনালোকে ইমান সহজ বুলি নাভাবিব। নিজকে নিজে আমি ভাঙি পৰোঁ। আকৌ ভাবিব লগা হয় জীৱনৰ যুদ্ধৰ কথা। নিশা 1-2 বজাৰ লৈকে এজন ল'ৰা সাৰে থাকে। সেই ল'ৰাজনৰ মনত এটাই ভাৱনা আহে, জীৱনটো কেনেদৰে চলিম। আপুনি কয় ল'ৰা মানে পাগল। আমি মানিছোঁ আপোনালোকৰ বাবে আমিবোৰ পাগল। যেতিয়ালৈকে আমি জীৱন যুদ্ধত সফলতা নাপাওঁ, তেতিয়ালৈকে আমি পাগল হৈ থাকোঁ। কিন্তু আপোনালোকে ভাবিছেনে সেই পাগল ল'ৰাবোৰে জীৱনত কিবোৰ সমস্যাত ভুগি আছে? ক'ত ভাবিব আপোনাৰ হাতত ইমান সময়েই নাই। সেয়ে এজন ল'ৰাক বেকাৰ বুলি হাঁহি নিদিব। এজন ল'ৰা গোটেই জীৱন কেতিয়াও বেকাৰ নাথাকে। ধন্যবাদ।